নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। তো মই আহিছো আজি আমাৰ মৰমৰ জুবিন দা, য'ত জুবিন ক্ষেত্ৰত আমি আহিছো। তো আপোনালোকক দেখাম কি কি ইয়াত মানে আছে। তো তাৰ লগতে আমি ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ। কথাটো এনেকুৱা ধৰণৰ যে আমাৰ মানে এইটো কোনো ধৰণৰ প্লেন নাছিল যে আমি জুবিন ক্ষেত্ৰত যাম। আমাৰ মেইন প্লেন আছিল যে আমি গুৱাহাটী যে নতুনকে চাইন্স চিটি আছে না, চাইন্স চিটি নতুনকে বনাইছে, তাতে আমি গৈ আছো। তো জুবিন ক্ষেত্ৰ পাৰ কৰি চাইন্স চিটিত যাব লাগে। সেইকাৰণে মানে ভাবিলো জুবিন ক্ষেত্ৰত অলপমান সোমাই যাওঁ, তো আপোনালোকক অলপমান দেখাওঁ। এখনি নীলিম সাগৰ তোমাৰ দুচকুত বিলীন মই তো ফাইনেলি আমি মানে গাড়ীৰ পৰা নামি দিলো আৰু অলপ দূৰ আছে আমি পামেই জুবিন ক্ষেত্ৰ। মানে আমাৰ মেইন ডেষ্টিনেশ্যন আছিল মানে চাইন্স চিটি, তো তাতেও যাম, কিন্তু আগতে জুবিন ক্ষেত্ৰত যাম। তাৰ আগতে আমি গাড়ীৰ পৰা নামিলো, মুতি লওঁ, তাৰপিছত আমি গোটেইখিনি দেখাই আছো আপোনালোকক। এতিয়া মানে আমাৰ কি হ'ল, আমাৰ মানে লাগছে ভোক। তো এতিয়া খাবলৈ মানে হোটেল পোৱা নাই। তো কিবা ক'বা নেকি? কোৱা, কিবা এটা কৈ দিয়া। ক'ত গৈ আছা তোমালোকে? জুবিন ক্ষেত্ৰ গৈ আছো। জুবিন ক্ষেত্ৰ, তাৰপিছত দেখা যাব। ঠিক আছে বলক। তো ৰাস্তাত আমি বেছি নৰখি ডাইৰেক্ট আমি জুবিন ক্ষেত্ৰত আহি পালো, কিন্তু আমি গাড়ী পাৰ্কিং বিচাৰি নাপালো। কিন্তু হঠাৎ আমি ৰাস্তাতে পাৰ্কিং কৰিব লগা হৈছে। মানে এনেকুৱা ধৰণৰ ৰাস্তা চাইডত আছে, তাৰ কাষতে আমি মানে গাড়ীটো পাৰ্কিং কৰিলো। তো মানে পাৰ্কিং নাই মানে ইয়াত এতিয়ালৈকে, বুজি পাইছে? তো মই আহিছো আজি আমাৰ মৰমৰ জুবিন দা, য'ত জুবিন ক্ষেত্ৰত আমি আহিছো। তো আপোনালোকক দেখাম কি কি ইয়াত মানে আছে। তো আপোনালোকক দেখাম। তো পিছপিনে দেখাই দিয়া এটা ফটো আছে আমাৰ মৰমৰ জুবিন দাৰ, চাই দিয়া। তো এতিয়া আমি আহক, আমি ভিতৰলৈ যাওঁ। তো আমাৰ মেইন যিটো এন্ট্ৰি, তো এইটোৱে আমাৰ য'ত নেকি আমাৰ মৰমৰ জুবিন দা আছে বৰ্তমান। এইটোৱে চাওক। তো বৰ্তমানৰ পৰিৱেশ এনেকুৱা, আৰু মই অলপমান ওচৰত যাই কিনে দেখাই দি আছো আপোনালোকক। এইটো চাওক। তো এই আমাৰ ফটো মাৰি আছে। কি ফটো মাৰা তুমি? আৰু বৰ্তমানৰ দৃশ্য এনেকুৱা ধৰণৰ, বহুত এতিয়া বৰ্তমান বেছি মানুহ নাই, কাৰণ লাহে লাহে মানে থমকি গৈ আছে। মানে এইটো দিবই পৰা নাই, লাহে লাহে থমকি গৈ আছে, মানুহ চানুহ একেবাৰে নাই ইয়াত। আৰু বৰ্তমান মানে বনোৱা কাম ষ্টাৰ্ট কৰিছে, লাহে লাহে ষ্টাৰ্ট কৰি আছে। এইটোৱে হ'ল আমাৰ মৰমৰ জুবিন দা, য'ত তেওঁ আছে। মই ক'বলৈ গ'লে বৰ্তমানৰ অৱস্থা এনেকুৱা, কোনো উন্নত নাই। মানে উন্নত কৰি আছে, লাহে লাহে কৰি আছে। ইমান লেজি কৰিলে কেনেকুৱা হ'ব? আমাৰ জুবিন দা হয় এইটো, আৰু বেলেগ কোনো নহয়, আমাৰ জুবিন দা হয় এইটো। তো উন্নত মানে জল্দি কৰিব লাগিব। মানে 1 মাহ 2 মাহ 3 মাহতে মানে আমাৰ এইটো কাম সম্পূৰ্ণ কৰিব লাগিছিল, এইখিনি কাম। তো আজি 6 মাহ পাৰ হৈ গ'ল, এতিয়ালৈকে কামটো সম্পূৰ্ণ কৰিব পৰা নাই। তো অসম চৰকাৰক মই এইটোৱে ৰিকুৱেষ্ট কৰিম যে জল্দি কাম ষ্টাৰ্ট কৰক, আৰু এনেকুৱা এটা ষ্ট্ৰাকচাৰ দিয়ক যাতে মানে বাহিৰৰ মানুহ মানে চাবলৈ আহে। বুজি পাইছে মই কি ক'ব বিচাৰিছো? ৰাস্তাৰ পৰা দেখাও, এনেকুৱা দেখা যায় ৰাস্তাৰ পৰা। এইটো হ'ল ৰোড, মেইন ৰোড। তো মেইন ৰোডত ইপিনে মানে আমাৰ জুবিন ক্ষেত্ৰ এনেকুৱা দেখা যায়। চাওক, যেতিয়া নেকি ইয়াত কিবা এটা বনাব, মানে ইয়াত এটা ডাঙৰকে এটা গেট থাকিব, বহুত ভাল লাগিব। কিবা এটা মানে বাহিৰৰ পৰা মানুহ চাবলৈ আহিব। আৰু ইয়াত বৰ্তমান এনেকুৱা পৰিস্থিতি হৈ আছে। তো ইপিনে আমাৰ জুবিনদাৰ ফটো আছে, আপোনালোকে কিনিব পাৰে ইয়াৰ পৰা, বহুত দোকান আছে ইয়াত। এপিনে চাওক, তুমি ল'বা নেকি? এটা ফটো লৈ যোৱা ইয়াৰ পৰা, ভাল লাগিব। আৰু এবাৰ মই দেখাই দি আছো। এইটো হৈছে আমাৰ মৰমৰ জুবিন দা, য'ত নেকি জুবিন দা বৰ্তমান ইয়াত এই মৰমৰ জুবিন। ভিডিঅ'টো চাই ভাল পাইছে, নাজানো কেনেকুৱা পালে ভিডিঅ'টো চাই। শৰ্টলি ভিডিঅ' কৰিছো এইটো, বহুত দিনৰ পিছত যিহেতু ভিডিঅ' মোৰ চেনেলত আপলোড হ'ব, সেইকাৰণে অলপমান প্ৰব্লেম হৈ আছে, বুজি পাইছে? তো মানে আমাৰ জুবিন ক্ষেত্ৰ দেখালো আপোনালোকক। মানে মই অসম চৰকাৰক এটাই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে জল্দি কাম ষ্টাৰ্ট কৰক, আৰু আমাৰ জুবিন দাক ন্যায় দিয়ক। এইটোৱে কম, বেছি নকওঁ। তো আজিলৈ এইখিনিয়ে। লগ পাইছো নেক্সট এটা ভিডিঅ'ত। আৰু এটা ভিডিঅ' আহি আছে আমাৰ চাইন্স চিটি বুলি কয় না, চাইন্স চিটি আমাৰ ওচৰতে আছে, জুবিন ক্ষেত্ৰৰ ওচৰতে। আৰু চাইন্স চিটি নতুনকে আমাৰ বনাইছে, তাতে আমি গৈ আছো। তো ভিডিঅ'টো এইটো নেক্সট পাৰ্টত চাব পাৰিব। ধন্যবাদ জনাইছো, লগ পাম।